নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টটো সকলোৱে চায় আৰু এই বেহাৰবাৰী আউটপোষ্ট চাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তিনিচুকীয়া মাকুমৰ দ্বিতীয় আৰক্ষী চকীত হোৱা এক অনুষ্ঠানত এই কথা জনায় সৰ্বানন্দ সোণোৱালে। আৰু সেই অনুষ্ঠানত উপস্থিত আছিল কে মোহন আৰু SI ছাৰ। আৰু তেওঁলোকৰ সন্মুখতে সৰ্বানন্দ সোণোৱালে কিদৰে প্ৰশংসা কৰিলে আহক আমি এবাৰ চাই লওঁ। মানে এবাৰ যদি আহে আপুনি তেতিয়াহ'লে বহু যুগৰ পৰা আপুনি পৰিত্ৰাণ পায় আৰু বহু বেদনা নাইকিয়া হৈ যায় নহয়। আৰু সেই মহত দিয়াৰ কাম বেহাৰবাৰী আউটপোষ্টে কৰি আছে। বেহাৰবাৰী আউটপোষ্টৰ তিনিগৰাকী আমাৰ অত্যন্ত জনপ্ৰিয় শিল্পী উপস্থিত আছে। তেওঁলোকে চাগে ভাবিছে এই এপিছডটো সোমাব লাগিব নহয়। খুব ভাল লাগিছে। মই বিশেষকৈ মই নিজেও চাওঁ, বহু ব্যস্ততাৰ মাজত আমাৰ মোৰ সতীৰ্থ বিধায়ক বা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমি সকলোৱে এই চিৰিয়েলখন চাওঁ। এনেদৰে আচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত বেহাৰবাৰী আউটপোষ্টৰ এনেধৰণৰ প্ৰশংসা শুনিবলৈ পোৱা গ'ল। আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।